এটা কথা কিন্তু দেই ৰাইজ মানিবলগীয়া যে এই ছোৱালীবিলাকৰ যদি কাজিয়া লগা মুড থাকে ন কাজিয়া লাগিবই বয়ফ্ৰেণ্ডৰ লগত যেনেকে হলেও ধৰি লোৱা তাই বয়ফ্ৰেণ্ডক ৰাতিপুৱা 9টা বজাত ফোন কৰিবলৈ কৈছিলে সেই বয়ফ্ৰেণ্ডে যদি কাৰেক্ট 9টা বজাতো ফোন কৰিছে ন তাই ক'ব এতিয়া কেইটা বাজিছে 9টা বাজিছে বয়ফ্ৰেণ্ডে ক'ব নাই গাৰ্লফ্ৰেণ্ডে ক'ব নাই 9টা বাজি 5 ছেকেণ্ড হৈছে তুমি 5 ছেকেণ্ড কিয় মিছ কৰিবা কি কাৰণে লেট কৰিবা কোন ধৰণৰ লগত আছিলা কি কৰি আছিলা মোক কেয়াৰ নকৰা মোৰ চিন্তা নকৰা মোৰ কথা নুশুনা এইবিলাক কিবা কিবি কৈ মেলি এক্সৰ কথা ক'ৰ পৰা আহি যাব এক্সৰ কথা খুব চিন্তা কৰিছিলা এক্সৰ কাৰণে আমুক কৈছিলা এক্সৰ কাৰণে তামুক কৈছিলা সব গোটেই কি ক'ব আৰু তাত যদি তুমি কিবা এটা কৈ দিয়া এক্সৰ কথা কোৱাৰ কাৰণে গাত লাগিছে এক্সৰ কাৰণে দুখ লাগিছে এক্সৰ কাৰণে তুমি কান্দি থাকা যোৱা এক্সৰ লগত মোৰ লগত কিয় কথা পাতিব লাগে তাৰ পাছত তুমি ডাইৰেক্ট ব্লক ফিনিশ খতম টাটা বাই বাই